নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং সকলোলৈ। এয়া দেখিছে নহয়, যোৱাকালি ভিডিঅ' হয়, মাৰ ঘৰলৈ গৈছিলোঁ। এয়া দেখিছে নহয়, মুখত কিমান হাঁহি। এয়া মাৰ ঘৰ আহি পাই গ'লোঁ। দেখিছে নহয়, মায়ে ইমান ধুনীয়া ফুল কৰি থৈছে। মা আৰু দেউতাই মানে এইবিলাক কৰি থাকে। দেখিছে নহয়, ইমান চবফালেদি ফুলেই ফুল। এয়া দেখিছে, ঘৰৰ ভিতৰত সোমাই গ'লোঁ। সোমাই এতিয়া মা ক'ত আছে? মা এইজনী মা। আৰু আহি পাই দেখিছে নহয়, ঘৰৰ কমলা, চিধা কমলা গছৰ তলৰ ফালে আহিছোঁ। কমলা খাবলৈ আহিছোঁ বিশেষকৈ। এয়া দেখিছে, আমাৰ ভণ্টি হয়, খুৰীৰ ছোৱালী। এয়া দেখিছে, দুইজনী আহি কমলা পাইছোঁহি। কমলা পিছে বহুত ওখত আছে দেই, বহুত ওপৰত হয়। এয়া দেখিছে, নিজে নিজে পাৰিছোঁ, কিমান কষ্টই। এয়া দেখিছে, তাৰ পাছত আহি মাকো মাৰ শাকনি বাৰীত পাই গ'লোঁ। মায়ে আমাৰ কাৰণে শাক ছিঙিছে, দেখিছে নহয়। এয়া তাৰপৰা আকৌ মা ঘৰৰ ওচৰতে এখন মানে আমাৰ ওচৰতে ৰিজৰ্ট খুলিছে। এয়া দেখিছে, মাগুৰী মতাপুং বিলৰ তাৰ ছাইডতে ইমান ধুনীয়া পৰিৱেশ, দেখিছে নহয়। ইমান ধুনীয়া যে, সকলোৱে আহিব দেই। জানুৱাৰীৰ কাৰণে অ'পেনিং কৰিছে। আজিলৈ আহিছোঁ, বাই।